নমস্কাৰ অসমীয়া খবৰ কেনেকুৱা আজি মানে মোৰ বাবে বহুত এটা বিশেষ দিন বুলি ক'ব লাগিব এইবিলাকে চাবলৈ মানে জীয়াই আছো নেকি নমস্কাৰ অসমীয়া খবৰ কেনেকুৱা খবৰ চাগে সকলোৱে ভালে আছে ভালে থাকক কুশলে থাকক তাৰে কামনা কৰি আজি ভিডিঅ'টি আৰম্ভ কৰিছো মই বেডৰুমৰ পৰা কিন্তু বন্ধু বান্ধৱীসকল আজি কিন্তু মোৰ মনটো অকণমান ভালো লাগিছে আৰু মানে অকণমান বেয়াও লাগিছে কাৰণ আজি মানে মোৰ বাবে বহুত এটা বিশেষ দিন বুলি ক'ব লাগিব মোৰ অন্তৰে মানে তাকে দেৰি নকৰি মোৰ ভিডিঅ'টি আৰম্ভ কৰি লওঁ অসমীয়া বুৱাৰী চেনেলৰ মই সুৰভিয়ে নতুন এটি ভিডিঅ' মাজলৈ সকলোকে স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল আজি কিন্তু ভিডিঅ'টি চাই ভাল লাগিব মোৰ মানে অকণমান দুখ লাগিছে বন্ধুসকল হাতত কিন্তু কফি পেকেট এটা লৈ আছো আজি ভিডিঅ'টো মানে আৰম্ভ কৰাও বহুত মানে দেৰিয়ে হৈ গ'ল ক'বলৈ গ'লে এইটো কাৰণতে দেৰি হৈ গ'ল বন্ধু বান্ধৱীসকল বহুতখিনি মানে কাম কৰিব লগা হৈ গ'ল কাইলৈ শিৱৰাত্ৰি পূজা যেতিয়া নহয় পানী ঢালিবগৈ লাগিব আমি বহুত সোনকালে যাব লাগিব মানে ৰাতিয়ে যাব লাগিব সেইকাৰণে আজি কাম বনখিনি কৰি থৈছো আৰু সকলোবোৰ চাফ চিকুণ কৰিলো আপোনালোকক বাৰু সেইখিনি নেদেখুৱালো ভিডিঅ' বহুত বেছি দীঘলীয়া হ'ব ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব বুলি আশা ৰাখিলো আৰু ভিডিঅ'টি চাই আপোনালোকে সকলোৱে বাবাক যাতে আশীৰ্বাদ কৰিব অন্তৰ হৈ যাতে ভালকৈ থাকে আৰু বহুত দিন থাকে আমাৰ ঘৰত আজিও ধৰা দিছে বন্ধুসকল ভিডিঅ'টিৰ মাজত আপোনালোকে দেখা পাব আজি কিন্তু বহুত ধুনীয়া বতৰ আৰু মানে ৰ'দ দিছে সেইকাৰণে ভালো লাগিছে আৰু এইফালে মই চাওক ইমান ধুনীয়াকৈ মানে জালুক শুকুৱাইছো আৰু এইফালেও চাওক জালুক আৰু এইখিনি হৈছে আমলখি আৰু সকলোখিনি আপোনালোকে ভিডিঅ'টিত দেখা পাব এবিধ বস্তু চাবলৈ ৰাস্তালৈ ওলাই আহিছো তাকে দেখিছো এখন গাড়ী দেখিছেনে আৰু এইটো চাইডে দেখিছো কুকুৰ কেলে মাতি থাকা এই ৰাস্তালৈ অকণমান ওলাই আহিছো বাপৰে বাপ ইমান ধূলি মানে কি ক'ব আৰু কেলেনো ইমানকে মাতি আছা হা কি হ'ল দখল কিবা হৈছে কি হৈছে ক'ত লাগে কি হৈছে কি কৈছে তাকে তুমি কি মনে মনে থাকিম মনে মনে থাকিবলৈ হৈছে নহয় ওপৰলৈ চাবলৈ কেলে তুমি ভিডিঅ'ত নোলোৱা নেকি লেতেৰা হৈ আছা হ'ব তই দিয়া মোক কৈছে এনেকে কৈছে লেতেৰা হৈ আছে বুলি কৈছে কিন্তু তেওঁ দেখিলে মানে সৰপদা লাগিছে বোলে সেইকাৰণে মোক কৈছে লাহে লাহে যোৱা দেখিবা বোলে মই সেইকাৰণে লাহে লাহে কৈছো দেই বাৰু দিয়ক আপোনালোকক অকণমান দেখুৱাই দিওঁ সকলোৱে আশীৰ্বাদ কৰিব যাতে এনেকৈ থাকে হয়তো উমনি ল'বলৈও আহিব পাৰে নহয়নে সেইকাৰণে মানে অকণমান লাহে গৈছো দেই হ'ব দেই এনেকুৱা পৰিৱেশটো এনেকুৱা হৈ আছে এতিয়া আজি কিন্তু বতৰ এনেকুৱা কিন্তু দেই মানিমুনি আৰু পাণ আছে দেই আমাৰ এই পাছফালে এইয়া চাওক এই নেজডাল এনেধৰণে ওলাই আছে আৰু এদিন এনেকৈ দেখা পোৱা গৈছিল কিন্তু সেইদিনা অকণমান দেখিলোঁ আজি এনেকৈ দেখিছোঁ আৰু এইয়া চাওক গৈ আছে দেখিছেনে এনেধৰণে মানে কেমেৰাত মই বন্দী কৰিলোঁ হয় কিন্তু ভয়ানক দৃশ্য এটা মই বন্দী কৰি ৰাখিছিলোঁ আপোনালোকৰ বাবে এইয়া চাওকচোন মানে সাংঘাতিক আৰু মানিব লাগিব তাতে মই কাটি দিলোঁ অকণমান দেখুৱালোঁ হয়তো আপোনালোকে অকণমান মনত ভয়ো কৰিব পাৰে গতিকেলৈ এনেধৰণে দেখুওৱা হ'ব বাৰু দিয়ক তেওঁ কাম তেওঁ কৰি থাকিব কিন্তু পাণজোপা বহুত বেছি আছে হয়নে পাণ কিন্তু কাইলৈ বিক্ৰী কৰিম ওচৰতে মানে সকাম এভাগি আছে সেই তাকে তেওঁলোকৰ ঘৰলৈ মানে দি পঠাম বুলি ভাবিছোঁ এইবিলাকে চাবলৈ মানে জীয়াই আছো নেকি একো নহয় উঠ মেকুৰীটো কোনোবাই মাৰিলে আৰু আহি ইয়াত এনেকৈ নিমাও মাওকৈ পৰি আছে না ভাত খাইছে না পানী খাইছে একো খোৱা নাই দেখিছেনে এই ভৰিটো তাৰ ফুলি আছে এইটো দেখিছেনে এই চুবলৈ নিদিয়ে একেবাৰে কোনোবাই মাৰি তাক ফুলাই থৈ দিছে এতিয়া বিচনাতে এনেকৈ শুই আছে থাকক বাৰু এতিয়া যিমান যি হ'লেও নহ'লেও জীৱ জন্তু কিন্তু এনেকুৱা ধৰণৰ কৰিব নাপায় যিয়ে কৰিছে তেওঁ কিন্তু ভগৱানে চাব এইফালে চাওক জালুক আনিছিলোঁ নহয় মই দেওবাৰে বছাই ঘূৰি খাব পাৰিম নহয়নে আৰু সেইকাৰণে পতা দিবলৈ শুকুৱাই ৰাখিছোঁ ইয়াত চাওকচোন পকাও দিছে জালুকবিলাক আপোনালোকৰ তাত কেনেকুৱাকৈ দাম দৰ বাৰু এইবিলাকৰ জালুকৰ জনাবচোন আমাৰ ইয়াত কিন্তু 240 টকাকৈ লৈছে এয়া চাওকচোন এইয়া চাওক কেঁচা জালুক কেনেকুৱা লাগিছে বাৰু ধুনীয়া লাগিছেনে এইয়া আজি আপোনালোকক এটি টিপছ শিকাই দিম জালুক কেনেকৈ বইল কৰিব লাগে বা কেনেকৈ ৰাখিব লাগে জালুক সদায় মানে বইল কৰিব নালাগে যেতিয়া নহয় আপোনালোকে বইল কৰি দিব তেতিয়া কিন্তু জ্বলাটো কমি যায় আৰু সোনকালে জালুকখিনি বেয়া হৈ যায় সম্পূৰ্ণৰূপে গৰম পানীত দি এনেকৈ অলপ সময় ধৰিহে ৰাখিব লাগে
বৰ বেছি সময় ধৰি ৰাখিব নালাগে যেতিয়া নহয় আপোনালোকে 5-6 মিনিট ৰাখিলেও হ'ব এয়া চাওক এতিয়া জালুকৰ মাত্ৰ আঠাটো ওলাবলৈ দিব লাগে পানীখিনিত গৰম পানীত তেতিয়া সেই জালুকখিনি বহুত বেছি জ্বলা হয় নহ'লে কিন্তু একেবাৰে জ্বলাটো কমি যায় আৰু এতিয়া এনেকৈ মই অকণমান গৰম পানীত এনেকৈ ডুবাই টুকি ল'লোঁ হেৰেঙা খৰাহী এটাত আৰু এয়া চাওক একেবাৰে মণিগুটিৰ দৰে হৈ পৰিলে নহয়নে চাওকচোন ইমান মৰম লাগিছে এনেধৰণে আপোনালোকে ব্যৱহাৰ কৰি বা এনেধৰণে সিজাই ৰাখিব বছৰ জোৰা ধৰি আপোনালোকে জালুক খাব পাৰিব এয়া চাওক এনেকৈ মই এতিয়া ৰ'দত মেলি দিম মানে 2-3 দিন শুকুৱাব লাগিব যেতিয়া নহয় কেঁচা জালুকৰ গুটি শুকুৱাৰ পিছত এটা চিচাৰৰ বৈয়াম লৈ ধুনীয়াকৈ সুমুৱাই থ'ম আৰু চিচাৰ বৈয়ামত এইটো কাৰণতে বস্তুবিলাক ৰাখিব লাগে ভেঁকুৰে নধৰে আৰু এইফালে এতিয়া বইল কৰিছোঁ আমলখি এইটো কাৰণতে বইল কৰিছোঁ ধুনুৰ কাৰণে ধুনুৰ যেতিয়া নহয় শিৱৰাত্ৰি মেলাত আহিম বুলি কৈছিলে এতিয়া কিন্তু কলেজ বন্ধ নোহোৱাৰ কাৰণে আহিব নোৱাৰিলে গতিকেলৈ তালৈকে বনাইছোঁ অলপ আচাৰ কৰি দি পঠাব লাগিব যেতিয়া নহয় ঠাণ্ডা দিন অলপ জিতি খাওঁ লাগে সেইকাৰণে এনেধৰণে কিবাকিবি অলপ বনাই দি পঠাম বুলি ভাবিছোঁ আৰু এয়া চাওক এতিয়া এনেধৰণে মই আমলখিখিনিও গুচাই ল'লোঁ আৰু গুচাই লৈ নিমখ অলপ দি ৰ'দত বহুত বেছিকৈ শুকুৱাব পাৰিলে বেছি ভাল আৰু কাৰণ বহুত দিন যাব তেতিয়া চিচাৰৰ বৈয়ামত ৰাখি থ'লে বছৰ জোৰা ধৰি খাব পাৰিব যিকোনো বস্তু একো বেয়া নহয় এইফালে চাওক জালুক হৈ গৈছে আৰু এইফালে চাওক কি ধুনীয়াকৈ শুকাইছে নহয়নে আৰু দেখিবলৈও সুন্দৰ লাগিছে ইমানবোৰ সগুন উৰিছে এই আকাশত কিন্তু মানে ভাত পানী খোৱাই নাই ভাত পানীখিনি বনাই মেলি খাই লওঁগৈ আৰু মানে এনেকুৱা লাগিছে মানে মোৰতো আজি মানে বহুত বিষ হৈছে আপোনালোকক কৈছিলোঁ নহয় মই মানে আজিৰ দিনটো মোৰ বাবে বিশেষ বুলি কিন্তু সঁচাকৈ মনটো মোৰ মানে আজি ভাল লগা নাই এতিয়া কিন্তু ভাত পানী খাই ওলাই আহিলোঁ আজিৰ দিনটোতে মোৰ ভাগৰ এনেকুৱা এটা বিশেষ দিন বন্ধুসকল শিৱৰাত্ৰি পূজা যেতিয়া নহয় আজিৰ দিনটোতে বহুত বেছি আশা আৰু সপোন মোৰ পূৰ হৈছিল গতিকেলৈ তাকে মই দিনটো মোৰ বিশেষ হিচাপে লওঁ কিন্তু দিনটো অহাৰ লগে লগে মোৰ কিন্তু মনত বহুত বেছি এটা দুখ লাগে আৰু বহুতখিনি মানে দিব নোৱাৰিলেও ভগৱানক এগছি বন্তি জ্বলোৱাৰ আশাৰে সকলোবোৰ চাফ চিকুণ কৰি এনেধৰণে ওলাই আহিলোঁ মই দোকানৰ ফালে আৰু এয়া চাওক জেলপি বাদাম গাজা এনেকুৱা ধৰণৰ বস্তু আৰু মিঠাই সকলোবোৰ ৰাখিছে তেওঁলোকে দোকান সজাই পৰাই আৰু এফালে আহি পালোহি আমি শিৱদৌল মানে শিৱসাগৰ শিৱদৌল এয়া চাওকচোন কি ধুনীয়াকৈ শিলবিলাক সজাইছে মানে ৰং কৰিছে আৰু আপোনালোকে আহিলে দেখিবই এতিয়া নিশাৰ পৰিৱেশ যেতিয়া নহয় বাৰু ভালো লাগিছে লাইটৰ পোহৰত এয়া চাওকচোন একেবাৰে ওচৰৰ পৰা আপোনালোকক অকণমান এনেকৈ দেখুৱালোঁ একেবাৰে নিমাওমা পৰিৱেশ কাইলৈ ইয়াতে বহুতো ভক্তবৃন্দই ভিৰ কৰিব আপোনালোকে চাব শ ভক্ত আহি ইয়াত ভিৰ কৰিবহি আৰু এইফালে বাইদেউ পুৰা স্পীডত কাম চলি আছে দ্ৰুতগতিত কাম চলি আছে দেই আমাৰ শিৱসাগৰত শিৱদৌলৰ প্ৰাংগণৰ ভিতৰত মানে শিৱৰাত্ৰি মেলা বহুত বেছি সোনকালে আহি গ'ল পাছফালে ওলালি আৰু বহু আঁতৰত দেখিছে যে লাইটবিলাক সেয়াতে বহিছে আনন্দ মেলা এইটো কি বুলি কয় চকৰি নেকি চকৰি কিন্তু বহুত ডাঙৰ হয়নে ভিডিঅ'টি বৰ বেছি দীঘলীয়া নকৰোঁ আজি ইয়াতে সামৰি থৈছোঁ ধন্যবাদ